हिंसायारि जाथाय चालाकाटिनि दलमारायाव हिंसायारि जाथाय सिनाय मोनै दुथांफोरा हरनि समाव इस्लाम धोरोमनि धोरोमसालि मस्जिदखौ बुफाय बुसि खालामलांदों। क'क्राझार जिल्लानि सालाकाटि आउटप'स्ट सिङाव थानाय दलमारा हाथाइसालियाव थानाय इस्लाम धोरोमारिफोरनि सिबिसालि जम्मा मस्जिदखौ थांनाय हरनि समाव सिनाय मोनै दुथांफोरा सिफायनानै गालांनाय जाथायखौ लानानै ओनसोलाव दुंहाव थासारि सोमजिदों। जाथायनि बागै खौरां मोननाय लोगो लोगो क'क्राझार पुलिस हान्जाया जायगासिम थांनानै जाथायनि सायाव खौरां लानायजों लोगोसे लोब्बा थानाय दायनिगिरिफोरखौ हमनो थाखाय संदाननायखौ जागायो। सिडली बियाबनि एमएलए जयन्त बसुमतारीजों लोगोसे बिटिआरनि गायमाफु सोद्रोमा प्रमद बर'नि बिथोन बायदियै इउपिपिएल हान्जानि जानानै हान्थिगिरि नार्जारियाबो जाथायथिलियाव नुजाथिहैना जाथायनि सायाव खौरां लानानै संदाननायनि गेजेरजों दायनिगिरिफोरखौ हमनानै आयेन बायदियै साजा होनो आरो ओनसोलाव गोजोन थासारि लाखिनो गासै हारि आरो धोरोमनि सुबुंफोरखौ खावलायो। बेराफारसे एबि एमसु आमसु आरो नेमसुनि दैदेनगिरिफोराबो जाथायनि सायाव गोख्रों सोंखारिनानै दायनिगिरिखौ 24 घन्टानि समनि गेजेरावनो हमनो पुलिस आरो जिल्ला खुंथायनिसिम दाबि खालामदों। ৰাতিপুৱাই আমাৰ ইউপিপিএল দলৰ আমাৰ কৰ্মকৰ্তা তথা আমাৰ এই ঢলমাৰা ভিচিডিচি চেয়াৰমেনে মোক ফোনযোগে জনাই দিলে যে আমাৰ ঢলমাৰা এই বজাৰৰ সমাজত থকা জামে মছজিদ আঞ্চলিক জামে মছজিদৰ মানে পানীৰ যিটো টেপ তথা ভেণ্টিলেশ্যনবিলাক মানে ভাঙি কোনোবা দুষ্কৃতিকাৰী ভাঙি দিলে বুলি সেইকাৰণে মই আহি দেখিলোঁ হয় সঁচাই যে পানীৰ টেপ তথা মছজিদৰ কিছু মানে ভেণ্টিলেশ্যনবিলাক ভঙাই দিয়া হৈছে। তো মই ভাবোঁ সেইটো দুষ্কৃতিকাৰীসকলৰ নিশ্চয়কৈ কাৰ্য হয় আৰু ইয়াত হয়তো এই অঞ্চলৰ শান্তি বিঘ্নিত কৰিবলৈ নিশ্চয়কৈ চেষ্টা চলোৱা হৈছে কাৰণ প্ৰায় এমাহৰ মূৰতে ইয়াত কিছুমান ঘটনা হৈ গ'ল মেজৰলি তিনিটা ঘটনা হৈ গ'ল। ইয়াৰ দ্বাৰা হয়তো কিছুমানে হয়তো লাভ উঠাব বিচাৰিছে সেইকাৰণে এইটো আমি প্ৰতিহত কৰিব লাগিব। এতিয়া আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসন এডিশ্যনেল SP স্বয়ং তেখেতে আছে, মেজিষ্ট্ৰেট এজন আছে, অতি সোনকালে দুষ্কৃতিকাৰীক নিশ্চয়কৈ কৰায়ত্ব কৰাৰ এটা ব্যৱস্থা নিশ্চয়কৈ লোৱা হ'ব। মই আশা কৰিছোঁ আৰু ভৰসা ৰাখিছোঁ যে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা এইখিনিত যি দুষ্কৃতিকাৰী ইয়াত ইনভল্ভ হৈ আছে তেখেতসকলক নিশ্চয়কৈ কৰায়ত্ব কৰা হ'ব আৰু উচিত এটা পানিছমেণ্ট তেখেতসকলক দিয়া হ'ব। মই এইটোকে আহ্বান জনাব বিচাৰিছোঁ যাতে এই মানে ঘটনাৰ আলম লৈ যাতে আমাৰ ইয়াৰ জনসাধাৰণৰ মাজত কোনো এটা ভুল বুজাবুজি যাতে হ'ব নোৱাৰে। ইয়াৰ কাৰণে মই আমাৰ এই মছজিদৰ যিবিলাক মুৰব্বীসকল আছে তেখেতসকলক মই আহ্বান জনাইছোঁ। আমাৰ ABMCসকলৰ মানে কৰ্মকৰ্তাসকল ইয়াত আছে তেখেতসকলক, আমচুৰ আছে তেখেতসকলক মই আহ্বান জনাইছোঁ যাতে পাব্লিকৰ মাজত কোনো এটা মানে বিঘ্নিত হ'ব পৰা এই অঞ্চলৰ শান্তি বিঘ্নিত হ'ব পৰা যাতে কাৰ্য কোনেও যাতে সেইটো চান্স ল'ব নোৱাৰে। এই অঞ্চলত শান্তি নিশ্চয়কৈ বিৰাজ কৰিব লাগিব, শান্তিপ্ৰিয় ৰাইজৰ শান্তিত যাতে বাতাবৰণত মানে জীয়াই থাকিব পাৰে সেইটোকে মই আহ্বান জনাইছোঁ। আৰু মোৰ ফালৰ পৰা যোৱা অক্টোবৰ মাহতে মই DGPক মই এটা লেটাৰ লিখিছিলোঁ যে যিহেতু চালাকাটি আউটপোষ্টৰ পৰা এই মানে ঢলমাৰাটো প্ৰায় 20 কিলোমিটাৰ নিলগত হয়, সেইকাৰণে চালাকাটিটো এটা ফুল ফ্লেজেড এটা মানে থানা হ'ব লাগে আৰু ইয়াত ঢলমাৰা এটা আউটপোষ্ট নিশ্চয়কৈ হ'ব লাগে। তাৰপিছত মই আহ্বান জনাইছিলোঁ আমাৰ কাউনীয়া ভাষা নতুবা খালিপুখুৰী তাতো এটা আউটপোষ্ট হ'ব লাগে। মই অলৰেডি যোৱা অক্টোবৰ মাহতেই আমাৰ DGPক মই লিখি দিছোঁ কাৰণ অসম চৰকাৰৰ এটা সিদ্ধান্ত আছিলে, চিফ মিনিষ্টাৰ মহোদয়ে কৈছিল যে ক'ত তেনেকৈ থানা বা আউটপোষ্ট লাগে সেইটো লিখিতভাৱে দিব লাগে। সেই সূত্ৰে মই লিখিত দিছিলোঁ আৰু মোৰ ফালৰ পৰা যিমান সোনকালে পাৰে এই আউটপোষ্টটো যাতে ইয়াত মানে বনাই দিয়া হয় সেইটো কাৰণে মই আকৌ CM মহোদয়ক তথা DGP মহোদয়ক মই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিম। আৰু ৰাইজে আহ্বান জনাইছিলে যে এই মানে মছজিদ বা ইয়াত মন্দিৰো আছে যাতে ইয়াত যাতে লাইটৰ ব্যৱস্থা কৰা হয় সেইখিনি নিশ্চয়কৈ মই ডিষ্ট্ৰিক্ট दलमारा बाजार ओनसोलाव थानाय इस्लाम जामे मस्जिद इस्लाम धोरोमारि सुबुंफोरनि बे मस्जिदाव थांनाय मोनायाव सिनाय मोनै माखासे सुबुंफोरा मस्जिदनि सिङाव थानाय दै बाहायग्रा टेप आरो बायदि बायदि बुस्थुफोरखौ सिफायला बायदिसिना बुफायना गालांनाय थासारिखौ खबर मोननानै आङो बिटिआरनि CM आरो इउपिपिएल हान्जानि आफादगिरि मानिनां प्रमद बर' बिथांनि बिथोन बायदियै बेयाव दावबायनो फैदों आरो दावबायनो फैनानै नुबाय बे थासारिया जोबोद दुखुनांथाव।
आरो बे दुखुनांथाव थासारिखौ दिनै जोङो इउपिपिएल हान्जाया आरो बिटिआर सरकारा इस्लाम धोरोमनि सिबियारि बिथांमोनजों जों समानै दुखु लाफायो आरो खबर मोननाय लोगो लोगो जोंनि बिटिआर सरकार तथा बिटिआरनि सिएम मानिनां प्रमद बर' बिथाङा जाथायनि बागै खौरां लायो आरो गोख्रै बै जाथायजों लोब्बा गोनां दायनिगिरि सुबुंफोरनि हेंथायै गोख्रों राहा लानो थाखाय जिल्ला खुंथाय आरो पुलिस बिफानखौ इतिमध्ये बेयाव बिथाङा संदाननो थाखाय खावलायहरबाय आरो बेबायदियै आथिखालाव बे जाथायनि सायाव गोख्रों इनभेस्टिगेसन खालामनाय आरो दायनिगिरिफोरखौ संदाननाय हाबाफारिया जागासिनो दङ आसा खालामो दिनैनि बे जाथाया फिन आरोबाव जाहाथे इयुनाव जाबावनो हाया बेनि थाखाय जों बिटिआर सरकार आरो जिल्ला खुंथाया गोख्रों राहा लागोन आरो जाय सुबुंफ्रा बेबायदि थासारिजों सोमोन्दो दङ बिथांमोना बेबायदि इनाय आखु समाजनि हेंथा खामानिफोरखौ नागारनानै समाजनि मोजां खामानियाव मावनो गावखौनो गाव बाउसोमनांगौ आरो फैगौ समाव बे ओनसोलाव दलमारा ओनसोलाव गुबुन गुबुन हारिनि गेजेराव बेयाव अखल इस्लाम धोरोमारि नङा बाव अखल हिन्दु धोरोमारि नङा बाव बायदि बायदि हारिनि सुबुंफोरा बाव रायजो जायो गोदो गोदायनिफ्रायनो गोजोन खौसेथि जों बेखौ जाहाथे जों बिनस्थ' खालामनो नाजाया जों जेब्लाबो भारतारि सासे नागरिक हिसाबै जों बेयाव गुबुन गुबुन राव हारिमु धोरोमनि सुबुंफोरनि गेजेराव गोजोन खौसेथि शान्तिनि बे बार्ताखौ जों जेब्लाबो बरथाय लाखिनांगोन आं बेखौनो खावलायो হয় আজি কোকৰাঝাৰ জিলাৰ ঢোলমাৰাৰ যিটো জামে মছজিদ সেই জামে মছজিদটো কোনোবা দুৰ্বৃত্ত বা দুষ্ট চক্ৰই দেৱালখন ভাঙি দিছে আৰু মছজিদৰ বহুখিনি আচবাব পত্ৰ বিনষ্ট কৰিছে আৰু আমি ইয়াত বিভিন্ন দল সংগঠনৰ পৰা বিশেষকৈ আমছু এবিএমছু আৰএমচি নেমছু গোটেই সংগঠনকেইটা আমি ইয়াত আহিছোঁ আমি ৰাইজক আমি বুজনি দিছোঁ ৰাইজক আমি এটা আহ্বান জনাইছোঁ যে এই ঘটনাটো যি সংগঠিত কৰিলে এই ঘটনা সংগঠিতৰ আঁৰত কোনোবা দুষ্ট চক্ৰ জড়িত হৈ আছে নেকি সেই দুষ্ট চক্ৰটোক অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত আৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি এবিএমছুৰ পৰা আহ্বান জনাইছোঁ আৰু বিশেষকৈ এই ঘটনাটোৰ আলম লৈ যাতে কোনেও যাতে অসমত অশান্তিৰ বীজ ৰোপণ কৰিব নোৱাৰে অসম এখন শান্তিপ্ৰিয় দেশ শান্তিপ্ৰিয় ৰাজ্য আৰু এই কোকৰাঝাৰখন বা বিটিএডিত আমি দেখা পাওঁ বিভিন্ন সময়ত এনেকুৱা ঘটনা সংঘটিত হৈ থাকে এই ঘটনা সংঘটিত কৰাৰ এটা গ্যাং আছে নেকি আমি সন্দেহ প্ৰকাশ কৰিছোঁ যদি এনেকুৱা ঘটনাৰ গ্যাং আছে সেই গ্যাংটোক আৰক্ষীয়ে অতি শীঘ্ৰে উৎখাত কৰক আৰু লগে লগে একেটা সময়তে তেখেতসকলক মানে যাৱজ্জীৱন কাৰাদণ্ড দিয়ক কাৰণ বিটিএডিত যথেষ্ট শান্তিৰ পৰিৱেশ আমি দেখা পাইছিলোঁ আকৌ যদি এনেকুৱা মছজিদ আক্ৰমণ কোনোবা মন্দিৰ আক্ৰমণ কোনোবা নামঘৰ আক্ৰমণ কোনোবা গীৰ্জা আক্ৰমণ এই কোনো এটা বস্তুৱে আমি সমৰ্থন নকৰোঁ কাৰণ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ এখন ধৰ্মনিৰপেক্ষ দেশ এভৰি চিটিজেন ক্যান এনজয় দেয়াৰ ওন ৰিলিজন বাই দেয়াৰ ওন চইচ ৰাইট টু ৰিলিজন ইজ দ্য কনষ্টিটিউচনেল ৰাইট সাংবিধানিক অধিকাৰ যিহেতু সকলোকে দিছে কোনো ধৰ্ম অনুষ্ঠানকে যাতে কোনেও ব্যাঘাত নকৰে কোনো ধৰ্ম অনুষ্ঠানকে যাতে কোনো দুষ্ট চক্ৰই যাতে আঘাত নাহানে আমি আহ্বান জনাইছোঁ কোকৰাঝাৰবাসী ৰাইজক যে আপোনালোকে শান্তি সম্প্ৰীতি বজাই ৰাখক কোনেও যাতে মানে অপ্ৰীতিকৰ পৰিৱেশ সংগঠিত কৰিব নোৱাৰে তাৰ কাৰণে এবিএমছুৰ পৰা আমছুৰ পৰা নেমছুৰ পৰা আৰএমচিৰ পৰা সকলো সংগঠনৰ পৰা আমি আহ্বান জনাইছোঁ অদৌশেষত অতি শীঘ্ৰে ক্ষিপ্ৰতাৰে এই ঘটনাটো তদন্ত কৰাৰ কাৰণে আৰক্ষী অধীক্ষক জিলা উপায়ুক্ত বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এবিএমছুৰ ফালৰ পৰা আহ্বান জনাইছোঁ আজি যোৱাকালি ৰাতি যিটো ঘটনা সংঘটিত হৈছে অতিকে দুৰ্ভাগ্যজনক আৰু নিন্দনীয় এটা মছজিদৰ ওপৰত কোনোবা দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছে এই ঘটনাক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰীৰ তীব্ৰ নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আজি আমি ইয়াত এবিএমছু নেমছু আৰএমচি আৰু স্থানীয় ৰাইজ মুৰব্বীয়ান সমাজলৈ আমি একত্ৰিতভাৱে বহিছিলোঁ যে আচলতে আমি দেখিছোঁ যে কিছুদিনৰ পৰা বিটিচি অঞ্চলখনক এটা অশান্তময় পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এটা দুষ্ট চক্ৰ অহৰহভাৱে লাগি আছে আৰু মই ভাবোঁ যে এই প্ৰশাসনে এই দুষ্ট চক্ৰটোক ৰোধ কৰাত বিফল হৈছে যাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হৈ আছে গতিকে আমি আজি দাবী উত্থাপন কৰিছোঁ আজি এইখন সভাৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ আৰক্ষীয়েও 24 ঘণ্টাৰ সময় লৈছে যে এই ঘটনাৰ লগত জড়িত হৈ আছে দুষ্কৃতিকাৰী কোন আছে তেওঁলোকক মানে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ আমি বিচাৰিছোঁ যে বিটিচিখন যিহেতু শান্তিময় এটা পৰিৱেশ ঘূৰি আহিছে আমি ইয়াত বিচাৰিছোঁ যে হিন্দু মুছলিম বড়ো খ্ৰীষ্টান যি আছোঁ আমি সকলোৱে ঐক্যবদ্ধভাৱে ইয়াত থাকিব লাগিব কোনো মছজিদ মন্দিৰ গীৰ্জা ক'তো যাতে কোনো ধৰ্মীয় অনুষ্ঠানত কোনো আঘাত কৰিব নোৱাৰে আৰু ধৰ্মীয় অনুষ্ঠানত আঘাত কৰি এটা অশান্তিময় পৰিৱেশ যাতে বিটিচি অঞ্চলত মানে সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে প্ৰশাসনে কঠোৰ নজৰ দিব লাগিব কিন্তু এই ক্ষেত্ৰত প্ৰশাসনৰ নজৰটো আমি খুব কম দেখিছোঁ গতিকে আজি আমি 24 ঘণ্টা যিহেতু সময়সীমা লৈছে আৰু এই 24 ঘণ্টাৰ ভিতৰত
দোষী কৰায়ত্ব কৰিব নোৱাৰিলে আমি BTCৰ শান্তি প্ৰতিষ্ঠাৰ কাৰণে BTCৰ সকলো জাতি ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান ৰক্ষাৰ কাৰণে আমি BTC অঞ্চলত ব্যাপক হাৰে আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম গতিকে আমি আশা কৰিম যে BTCৰ আৰক্ষী প্ৰশাসন BTC জিলা প্ৰশাসন আৰু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে এই বানপীড়িত সমস্যাৰ সময়ত যাতে এনেকুৱা ধৰণৰ ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি ধৰ্মীয় অনুষ্ঠানত আঘাত কৰি যাতে অশান্তিময় পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰে কঠোৰ নজৰ দিব লাগে